হেল্ল' এভৰিৱান, সকলো নিশ্চয় কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সৰিয়হ আৰু বিলাহীৰে সৈতে মাছৰ আঞ্জা। সৰিয়হখিনি আদা আৰু নহৰু দি মই মিক্সিত পিচি লৈছোঁ আৰু লৈছোঁ এটা তেজপাত, হালধি, নিমখ, পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, বিলাহী আৰু ৰেড চিলি পাউডাৰ অকণমান লৈছোঁ। মাছকেইপিছত নিমখ আৰু হালধি সানি লৈছোঁ। এতিয়া এখন কেৰাহীত তেল গৰম কৰি মই মাছকেইপিচ ভাজি লৈছোঁ। এয়া মোৰ মাছ ভজা হৈ গৈছে। এতিয়া মই সেইখিনি তেলতে পিঁয়াজ, তেজপাত, ৰেড চিলি পাউডাৰ, নিমখ, হালধি সকলোখিনি দি পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি ৰঙা হৈ গৈছে। এতিয়া মই বিলাহীখিনি তাতে দি দিছোঁ আৰু বিলাহীখিনি সিজিবৰ কাৰণে মই অলপ সময় ঢাকনাখন দি দিম। এনেদৰে 1 মিনিট ঢাকোন দি থোৱাৰ পিছত এয়া চাওক, বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আদা নহৰু দি যিখিনি সৰিয়হ পিচি থৈছিলোঁ সেই সৰিয়হখিনি ইয়াতে দি ভালদৰে ভাজি ল'ম। দুই মিনিট সময় এনেদৰে লৰাই ভালদৰে ভাজি লোৱাৰ পিছত এয়া চাওক, সৰিয়হ, বিলাহী, পিঁয়াজ গোটেইখিনি মিলি গৈছে আৰু মই এতিয়া ইয়াত পানী দিম জোখমতে। ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। সৰিয়হখিনি পিছোঁতে যিহেতু মিক্সি বাতিটোত সৰিয়হ লাগি আছিলে, সেইকাৰণে মই তাতে পানীখিনি দি ভালদৰে তৰকাৰীখিনি উতলিবলৈ দিছোঁ আৰু ইয়াত তৰকাৰীখিনি ভালদৰে উতল অহাত মই ভাজি থোৱা মাছখিনি তাতে দি দিছোঁ। এনেদৰে আৰু 3 মিনিট সময় উতলিবলৈ দিয়াৰ পিছত এয়া আমাৰ সৰিয়হ দি মাছৰ আঞ্জা ৰেডি হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে মই বনোৱা ধৰণেৰে বনাই খাবচোন মাছৰ আঞ্জা আৰু কেনেকুৱা পালে মোক জনাব। তেন্তে বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহোঁ, বাই বাই।